Hello guys, I hope সকলো ভালে কুশলে আছে। নতুন এটা দিনৰ হৈতে সকলোকে স্বাগতম জনাইছো আৰু আমাৰ ইয়াতে মানে একেদিন এনেকুৱা আমাৰ ইয়াতে বুলি নহয় সকলো জায়গাতে একেদিন এনেকুৱা বৰষুণ দি আছে নহয় নেৰা নেপেৰা বৰষুণ মানে এই বৰষুণৰ মাজতে কাম বন কৰি আজৰি হৈ আহিছো আৰু লগতে এটা ব্লগ ষ্টাৰ্ট কৰিছো আশা কৰো সকলোৱে চাই পেলাই ভাল পাব আৰু গোটেই দিনটোৰ হৈতে আজি ব্লগটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো দেখুৱাত সকলোৱে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈকে নাপাহৰিব তেনেহলে আহক আজি ব্লগটো ষ্টাৰ্ট কৰো চাই থাকিবা শেষলৈকে ব্লগটো সো গাইস এইপিনে চাও কঁঠাল আনিছিলো যোৱাকালি খাবলৈ আৰু কঁঠালটো চাওক ইমান ধুনীয়াকৈ পকিছে নহয় মানে গৰমৰ দিনত কঁঠালটো খাব নোৱাৰে বহুত গৰম লাগে কঁঠাল খালে যেতুকে এইকেইদিন ঠাণ্ডা এতিয়া কঁঠাল খাব পাৰি আৰু কঁঠালটো ধুনীয়াকৈ পকিছে এতিয়া এইটো খাই লম গাইস এতিয়া মই এটা ইম্পৰ্টেন্ট কাম কৰিবলৈ ওলাইছো ইম্পৰ্টেন্ট কামটো হৈছে এই চাদৰখন গুঠা কাম দেখিছেনে চাদৰখন মানে যোৱাকালি গুঠিছিলো আধৰুৱা হৈ আছে এতিয়া সম্পূৰ্ণকৈ কৰিম বুলি ভাবিছো দেখিছেনে এইপিনে অকণমান কৰিবলগীয়া আছে আকৌ সেইপিনৰ সেইটো সাইড কৰিবলগীয়া আছে সম্পূৰ্ণকৈ গোটেইখিনি কৰি লওঁ আৰু বৰষুণৰ বতৰত মানে একো কাম বন কৰিবলৈ মন নাযায় এনেকুৱা এলা লাগি যায় নহয় আৰু এতিয়া ফাইনালি গাইস চাদৰখন মোৰ সম্পূৰ্ণ হৈ গৈছে কৰা দেখিছেনে আৰু এনেকুৱা ধুনীয়া লাগিছে নহয় কৰা হোৱাৰ পিছত এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিবচোন আৰু চাদৰখনত ফুল আছিল তিনিটা ৰঙৰ হালধীয়া বগা আৰু ৰঙা আছিল মোৰ ওচৰত যেটোকে হালধীয়া ৰংটো নাই তাৰ কাৰণে মই দুটা ৰঙে ব্যৱহাৰ কৰিছো আৰু এই বৰষুণৰ বতৰত আনিব যাব নোৱাৰি সো গাইস যাব ওলাইছো এতিয়া ডান্স ক্লাছৰ লগতে আছে ডান্স ক্লাছ আৰু আছে ৰিহাইসেল দুটা একেলগে আছে সেই কাৰণে সোনকালে যাব ওলাইছো আৰু আজি ক্লাছটো অকনমান সোনকালে দিছে এতিয়া অকনমান বৰষুণ কমিছে ৰ'দ দিয়া নিচিনা হৈছে দেখিছেনে আৰু পথাৰখন আপোনালোকক দেখুৱাইছো পথাৰখনত মানে এনেকুৱা গৰুবোৰ আছে দেখিছেনে আৰু এনেকুৱা ধুনীয়া লাগিছে হেউজে খুখন দেখিছেনে এইখন হৈছে পাহাৰ আৰু বহুত ধুনীয়া লাগিছে তাকে অকনমান আপোনালোকক দেখুৱাইছো আৰু কেনেকুৱা লাগিছে আজি ভিডিওটো সকলোৱে কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সো গাইস বৰষুণত তিতি ভিজি আহি পালো এতিয়া ডান্স ক্লাছত মানে কি বতৰটো এনেকুৱা ধৰিব নোৱাৰি আহি থাকোতে অকস্মাত বৰষুণ আহি গলে বৰষুণত বহুত জিকিলো আৰু এতিয়া আমি আছো ৰুমৰ ভিতৰত আৰু আজি এ বি সি তিনিটা গ্ৰুপৰে মানুহ আহিছে আৰু বহুত মানুহ হৈছে এতিয়া আৰু এতিয়া হিয়তক ৰিহাইসেলৰ কাৰণে মেখেলা চাদৰ পিন্ধি পেলাই ষ্টেজত উঠাইছে এয়া দেখিছেনে হিয়তে গোটেই কিজনে চাদৰ মেখেলা পিন্ধি লৈছে আৰু নাচিব পাৰে নে নাই মেখেলা চাদৰ পিন্ধি পেলাই সেইটো চাব কাৰণে হিয়তক চাদৰ মেখেলা পিন্ধাই দিছে আমাৰ মুনুৱে এইবাৰ প্ৰথম মেখেলা চাদৰ পিন্ধি পেলাই নাচিছে আকৌ মই ভয় কৰি আছিলো তাই পাৰে নে নাই আকৌ পাৰিছে এয়া চাওক হিয়তে নাচি আছে আৰু এইবাৰ আপোনালোকক মই প্ৰথমবাৰ ৰাভা দিৱসৰ প্ৰগ্ৰাম দেখুৱাম নেক্সট ব্লগ আপোনালোকে ৰাভা দিৱসৰ পাব আৰু কেনেকুৱা লাগিব নেক্সট ব্লগটো সকলোৱে কমেন্ট কৰিব আৰু আগলৈকে সকলোখিনি দেখুৱাই আছো চাই থাকিব